হাই ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালেই। মই আহিছোঁ আজি এটা নতুন ৰেচিপিটো। ইয়াত আছে এয়া প্ৰসাদৰ দাইল। মা নামঘৰলৈ গৈছিলে, নামঘৰৰ পৰা আনিছিলে। মই এইখিনি বইল কৰি ল'লোঁ আলু দি, আৰু এইপিনে মই কেৰাহী পাতি দিলোঁ। এতিয়া ইয়াত দি দিম তেল। আৰু টুকুৰা কৰি দিছিলোঁ তেজপাত, এয়া জলকীয়া, আৰু দুটামান গোটা জিৰা, আৰু দি দিলোঁ ইয়াত পিঁয়াজ, আৰু ইয়াত দি দিলোঁ নহৰু আদা, এয়া হালধি। মই মগুখিনি বইল কৰোঁতে নিমখ দি লৈছিলোঁ, সেইকাৰণে নিমখ নাই দিয়া। আৰু এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ম। আৰু এইখিনি এতিয়া বইল দাইলখিনি মই দি দিম। আৰু এইখিনি মই এতিয়া প্ৰায় হ'লেই, মই ইয়াত অকণমান জিৰা গুড়ি দি দিম। আপোনালোকে যদি কোনোবা এনেকৈ বনাই খোৱা নাই, খাই চাবচোন, বহুত ধুনীয়া লাগে খাই। আৰু মই এতিয়া গেছৰ ফ্লেমটো বন্ধ কৰি দিম। হাই ফ্ৰেণ্ড, ভিডিঅ'টো কেনেকুৱা পালে জনাব। আৰু মোৰ চেনেললৈ যদি নতুনকৈ কোনোবা আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজিলৈ আহিছোঁ, বাই বাই।